ঐ আহিলি ঐ ইমান দেৰি হ'ল যে নকবি আৰু কথা এটা শুনি আহিলেও মনটোৱে বেয়া লাগি আছে কেলে হাবি মাজৰ ৰাস্তাটোত যে বজাৰ চজাৰ যাবলৈ ওচৰ হয় যে তাত ঘটনা এটা হৈ আছে ন এইকেইদিন কি হ'ল তাত কেইদিনমানৰ আগত তাত ডেড বডি দুটা পাইছে গাঁও মানে কৈছে যে তাত ডাইনী ওলাইছে এতিয়া আমি কেনেকৈ সেইফালে যাম কচোন তই দাদা আপুনি বেয়া নাপায় যদি মোক অলপ আগত ড্ৰপ কৰি দিব পাৰিব নেকি বহা তুমি অকলে অকলে জংঘলৰ মাজত কি কৰি আছিলা মই মানে লগৰজনীৰ ঘৰত গৈছিলোঁ আহোঁতে অলপ দেৰি হ'ল গাড়ীও পোৱা নাছিলোঁ সেইবাবে সোনকালে পাম বুলি এইফালে গুচি আহিলোঁ তুমি জানানে পিছবেলা টাইমত এফালেদি কোনো নাহে বুলি কিয় দাদা ইয়াত ভূত ওলায় পিছে ঘৰ ক'ত তোমাৰ ফৰেষ্টখন পাৰ কৰিয়ে পাম হয় নেকি মোৰো সেইফালেই ঘৰ ক'ত বাৰু আগত থকা শ্মশানখন তাতেই মোৰ ঘৰ তুমি আজিলৈকে ভূত দেখিছানে কি কৈছে আপুনি মোৰ দাদা মোক অকলে পাই কিয় ভয় খুৱাইছে পিছবেলা এইফালে দুজনে গৈছে কিন্তু ঘূৰি যোৱা নাই আকৌ দাদা আপুনি প্লিজ মনে মনে থাকক আৰু ব'লক দাদা গাড়ীখন কিয় ৰখালে সেইফালে চোৱা মোৰ লগৰবিলাক মোক মাতি আছে আজি তোমাকো লগত লৈ যাম তাহাঁতি আপোনাৰ কেনেকৈ লগৰ হ'ব পাৰে তাহাঁতিতো মোৰ লগৰ